বাহিৰত কিবা এটা খাম বুলি ভাবিলে নাজানো কিয় মনলৈ মাত্ৰ গ্ৰিলছ অফ পাঞ্জাবৰ কথাই আহে। এইবাৰো ইয়ালৈকে আহিলোঁ। আপোনালোকে মোক জনাবচোন কিবা ভাল যদি জানে আৰু কিবা এফৰ্ডেবল প্ৰাইচ যদি জানে ৰেষ্টুৰেণ্ট তেনেকুৱা। গীতাশ্ৰীক মই ইয়াত কৈ আছোঁ আমি যে ইমানেই বাৰে বাৰে আহিলোঁ নহয়, কেইদিনমানৰ পিছত ইয়াত চকী টেবুল কিমান আছে হিচাপ দিবলৈ পাৰিম বুলি। আমি খাবলৈ কাৰণে ল'লোঁ ড্ৰামছ অফ হেভেন লগতে চিকেন ফ্ৰাইড ৰাইচ। তাৰপিছতে গ'লোঁ বিশালত শ্বপিং কৰিবলৈ কাৰণে। এই ঠাণ্ডা দিনত যে পিন্ধে গৰম চেণ্ডেল সেয়া ল'লোঁ। আপোনালোকে জনাবচোন এয়া চেণ্ডেল কি কয়, মই পিছত নাজানো কি কয় আৰু আটাইতকৈ কিউট লাগিছে এই চেণ্ডেলযোৰ। তাৰপিছতে কাপোৰৰ বজাৰ কৰিবলৈ কাৰণে গ'লোঁ। পাৰ্পল কালাৰযোৰ পচন্দ হৈছে, লগতে এইযোৰ মই ব্লেক এণ্ড ৰেডযোৰে ল'লোঁ আৰু প্ৰাইচটো 2200 কৈছিলে, বেছি ল'লে নেকি জনাবচোন। তাৰপিছতে ৰিং ল'লোঁ, ন'জ ৰিং ল'লোঁ। এবাৰ গৈছোঁ ঘৰ মুৱাপখি হয়। আৰু চিমে মোক কি ধুনীয়াকৈ ৱেলকাম কৰিছে নহয়, তাই মটৰ আৰু চিকেন ফ্ৰাইড আছিল তেনেকৈ মোক খাবলৈ দিছে। ৰাতি কয় যে কাপোৰ ধুবলৈ নাপায়, মই পিছে সময় সাপেক্ষে ধুই দিওঁ আৰু যিটো সুবিধা হয় সেয়াই, গতিকে আজি সেয়াও ধুই দিলোঁ। ডেটছ অল ফৰ টুডেজ ফিচ।